Hey guys, welcome to my channel. আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা নতুন ৰচনাটো হ'ল মোৰ প্ৰিয় গ্ৰন্থ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদি আমাৰ চেনেলটো ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো হেল্পফুল হ'লে শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় গ্ৰন্থ আৰম্ভণি। কোনোবাই মোক যদি প্ৰশ্ন কৰে যে তোমাৰ প্ৰিয় গ্ৰন্থ কি, তেন্তে মই অলপ বিমূৰত পৰিম, কিয়নো অসমীয়া ভাষাৰ বাহিৰে হিন্দী, বাংলা আদি ভাষাৰ গ্ৰন্থ নপঢ়া নহয়। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে অসমীয়া ভাষাৰ বাহিৰে অন্য ভাষাত ৰচিত হোৱা গ্ৰন্থত মোৰ বিশেষ এটা দখল নাই। জাতিৰ প্ৰিয় বস্তু হ'ল ভাষা, গতিকে প্ৰত্যেকজন অসমীয়াৰ প্ৰিয় ভাষা হ'ল অসমীয়া। সকলোৰে পৰিচিত মুকুটবিহীন সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ মিৰি জীয়ৰী নামৰ উপন্যাসখন মোৰ প্ৰিয় গ্ৰন্থ বুলি ক'ম। গ্ৰন্থকাৰৰ পৰিচয়। ৰজনীকান্ত বৰদলৈদেৱৰ হাততে অসমীয়া উপন্যাসৰ ভেটি সুপ্ৰতিষ্ঠিত হয়। বিভিন্ন পণ্ডিতসকলে তেখেতক উপন্যাস সম্ৰাট, অসমীয়া স্কট, অসমীয়া উপন্যাসৰ পিতা আদি আখ্যা দিছে। এখেতে ভালেকেইখন উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গ'ল। তেওঁৰ মনোমতী নিৰ্মল ভকত, ৰহদৈ লিগিৰী, দন্দুৱা দুখ, ৰঙিলী প্ৰধান। মিৰি জীয়ৰী নামৰ উপন্যাসখন তেখেতে 1895 চনত ৰচনা কৰিছিল। উপন্যাসখনৰ মূল বিষয়বস্তু। মিৰি জীয়ৰী নামৰ সামাজিক উপন্যাসখনত এহাল মিৰি ডেকা-গাভৰু জংকী আৰু পানেইৰ কৰুণ কাহিনী বৰ্ণিত হৈছে। সোৱণশিৰিৰ এখন সৰু গাঁৱত সিহঁত দুয়োৰে ঘৰ। শৈশৱৰ খেল-ধেমালি একেলগে কৰি দুয়ো ডাঙৰ হ'ল। কিন্তু কালৰ সোঁতত দুয়ো হৈ পৰিল এহাল প্ৰেমিক-প্ৰেমিকা। ইপিনে পানেইৰ দেউতাকে তাইক কুমুদলৈ বিয়া দিবলৈ ঠিক কৰি থৈছিল। পানেইৰ মাকে আকৌ জীয়েকৰ পক্ষধৰ হৈ মাত মাতিব বিচাৰিছিল যদিও পানেইৰ বাপেকৰ ওপৰত মাতিব নোৱাৰিছিল। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাবলৈ অহা। এনে কৰুণ খবৰটো পাই জংকীয়ে টকা-পইচা যোগাৰ কৰিবলৈ ঘূণাসুঁতিত থকা মাহীয়েকৰ ঘৰলৈ যায়। কুমুদ জোঁৱাই আহি পানেইৰ মন জয় কৰাত বিফল হ'ল। ঠিক তেনে এটি ক্ষণত পানেইয়ে জংকীলৈ খবৰ পঠায় আৰু সুযোগ বুজি দুয়ো পলাই গৈ সোৱণশিৰিৰ হাবিত লুকাই থাকিল। জংকী মাহীয়েকৰ ঘৰত থকা সময়ত ডালিমী নামৰ এগৰাকী যুৱতী তাৰ প্ৰেমত পৰিব বিচাৰিছিল যদিও জংকীৰ মুখৰ পৰা পানেইৰ কথা শুনি তাই সহৃদয়ে দুয়োকে সহায় কৰিছিল। এদিন দুয়ো ধৰা পৰে আৰু ৰূপবিল কাছাৰীত বিচাৰ হোৱাৰ পিছত মাক দেউতাকে পানেইক ঘৰলৈ আনে। কিন্তু কিছুদিন পিছত পানেই অকলেই ঘৰৰ পৰা পলাই গ'ল। খবৰটো আহি জংকীয়ে তাইৰ ঘৰত জনোৱাত পানেইৰ মাক-বাপেকে পানেইক জংকীলৈ বিয়া দিবলৈ মান্তি হ'ল। তেতিয়া জংকীয়ে পানেইক বিচাৰিবলৈ ওলাই গ'ল। এনেদৰে বিচাৰি ফুৰোতে জংকী গাছি মিৰিৰ হাতত বন্দী হ'ল। ইপিনে পানেইকো এদিন সিহঁতে বন্দী কৰি সেই কাৰাগাৰটোলৈ আনিলে। এনিশা দুয়ো পলাব যো-জা কৰোঁতেই দুয়োকে ধৰি বাৰেখামৰ মেলত বিচাৰ কৰি সোৱণশিৰিৰ নদীত পেলাই দিলে। এটা সময়ত নিষ্প্ৰাণ দেহ দুটা সোৱণশিৰিৰ ঘাটত লাগিলহি। এনেদৰে মাক-দেউতাক আৰু সমাজে তেওঁলোকৰ মনৰ ভাৱ নুবুজাৰ ফলত অকালত দুয়োৱে কৰুণ মৃত্যুক সাৱটিব লগা হয়। প্ৰিয় হোৱাৰ কাৰণ। উপন্যাসখনৰ বিষয়বস্তুৱে মোৰ মনত বৰকৈ চুই গ'ল। ইয়াৰ উপৰিও উপন্যাসখনৰ যোগেদি মিৰি সমাজ ব্যৱস্থাটোৰ বিষয়ে মই কিছু অৱগত হ'লোঁ। উপন্যাসখনৰ জৰিয়তে ৰজনীকান্ত বৰদলৈদেৱে অসমীয়া সমাজত মিৰি সমাজৰ কিছু চিনাকি দিয়াৰ লগতে জংকী পানেইৰ দৰে দুৰ্ভাগ্যজনক কোনেও অভিনন্দন নজনায় সেই বিষয়ে অৱগত কৰাইছে। সামৰণি। উপন্যাস এখন সাহিত্য জগতৰ আপুৰুগীয়া সম্পদ। সকলো গুণেৰে পৰিপূৰ্ণ মিৰি জীয়ৰী উপন্যাসখন এখন সামাজিক উপন্যাস। মিৰি জীয়ৰী উপন্যাসখন এবাৰ পঢ়াৰ পিছত আকৌ পঢ়াৰ আগ্ৰহ থাকি যায়। সেয়ে সঁচাকৈয়ে এইখন মোৰ অতি প্ৰিয় গ্ৰন্থ।